শিক্ষা সেতুৰ এটেণ্ডেঞ্চ দিওঁতে ষ্টুডেণ্টৰে হওক বা টিচাৰে হওক বহুতে কিছুমান অসুবিধা পাইছে যে লোকেশ্যনক লৈ স্কুল আছে যদিও কিন্তু ফাৰ এৱে দেখায় যেন বহুত দূৰত আছে 800 মিটাৰ আৰু মিটাৰটো ডিষ্টেঞ্চটো চেঞ্জ হৈ থাকে। গতিকে এনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ এটেণ্ডেঞ্চ ল'ব পাৰিব সেই বিষয়ে আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে ভালকৈ চালে সম্পূৰ্ণৰূপে বুজিব পাৰিব। গতিকে এই যোনটো অসুবিধা বা প্ৰব্লেম হয় এই প্ৰব্লেমটো চল্ভৰ কাৰণে আপুনি যাব লাগিব আপোনাৰ ফোনৰ ছেটিংছত। ছেটিংছত গৈ লোকেশ্যনটো আপোনালোকৰ অন থাকিবই। গতিকে বলক ফোনৰ স্ক্ৰীণত গৈ দেখাই দিছোঁ আপোনালোকে ছেটিংছত গৈ অলপ স্ক্ৰল কৰিব লাগিব। স্ক্ৰল কৰিলে দেখা পাব যে লোকেশ্যন বুলি এটা অপশ্যন দেখাব। তাত ক্লিক কৰিব। এতিয়া আমি লোকেশ্যনত অপশ্যনটোত ক্লিক কৰিম আৰু প্ৰত্যেকটো লোকেশ্যনটো অন কৰি ৰাখিছেই। গতিকে লোকেশ্যনত গৈ আপোনাৰ যোনটো দেখা পাব যে ৱাইফাই এণ্ড ব্লুটুথ স্কেনিং ৰিচেণ্ট লোকেশ্যন ৰিকুৱেষ্ট কিছুমান আহিব। ইয়াৰে আপোনালোকৰ যোনটো লাষ্টৰ পৰা 3 নম্বৰ যে দেখা পাব যে গুগল লোকেশ্যন একুৰেচি বুলি এটা অপশ্যন দেখিবলৈ পাইছে, লোকেশ্যন একুৰেচি। গতিকে এই লোকেশ্যন একুৰেচিটো আমি ক্লিক কৰিব লাগিব। বহুতৰে কি এই অপশ্যনটো অন থাকে, বহুতৰে এই অপশ্যনটো অন থাকে, কিন্তু কি কৰিব আপোনালোকে এইটো অফ কৰি দেখা পাব যে এই অপশ্যনটো বহুতৰে অন আছে, কিন্তু কি কৰিব এনেকৈ দেখা পাব ব্লুটিক ইম্প্ৰুভ লোকেশ্যন একুৰেচি, এইটো আপোনালোকৰ অন দেখিব, কিন্তু আপোনালোকে কি কৰিব এইটো অফ কৰি দিব। যদি আপোনাৰ লোকেশ্যনৰ ইছ্যু হৈছে তেন্তে এইটো আপোনালোকে কি কৰিব লাগিব, অফ কৰি দিব লাগিব। মই এতিয়া অফ কৰি দিলোঁ, অন আছিলে, ৰাইটৰ ফালে দিলে অন হ'ব, লেফ্টৰ ফালে দিলে অফ হ'ব। গতিকে অফ কৰি দিলোঁ। ইয়াৰ পিছত আপোনালোকে আপোনাৰ শিক্ষা সেতু ৱেবছাইটটো এপছটো উলিয়াওক আৰু গতিকে এতিয়া আমি এপছটো অ'পেন কৰি চাম আকৌ ষ্টুডেণ্টৰ এটেণ্ডেঞ্চ লৈ চাম এইবাৰ এইটো প্ৰব্লেম দিয়ে নে নিদিয়ে। ধৰি লওক মই এটা ক্লাছ ছিলেক্ট কৰিলোঁ। এতিয়া পাৰ্টিকুলাৰ এজনক আপুনি গ্ৰুপ এটেণ্ডেঞ্চো ল'ব পাৰে, পৰ্টেল মোডত ল'লেও পাৰে, বেলেঞ্চ কে মোডত। দেখিবলৈ পাইছে এয়া চাওক, এতিয়া কোনো অপশ্যন অহা নাই। আগৰ দৰে যিদৰে অপশ্যনটো আহে যে ইউ আৰ ফাৰ এৱে ফ্ৰম স্কুল, সেইটো অপশ্যন নাহে। এতিয়া আপোনাৰ স্কেনৰ আইকনটো আহিছে, ধুনীয়াকৈ আপুনি স্কেন কৰিব পাৰিব।